Hey guys, welcome to Gitartha and আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম মালদ্বীপছ এণ্ড লাক্ষাদ্বীপৰ ওপৰত তো আপোনালোকে যিসকলে এইবোৰ টপিকছৰ কথা গম পাইছে বা এইবোৰ কন্ট্ৰভাৰ্চিটোৰ কথা গম পাইছে মালদ্বীপছ এণ্ড লাক্ষাদ্বীপৰ সো সেইসকলে এইটো ভিডিঅ' লাষ্টলৈ চাওক শেষলৈ চাওক এণ্ড লগতে যিসকলে গম পোৱা নাই সেইসকলেও চাওক সো নৰ্মেলি আমাৰ অসমৰ মানুহবোৰে এইবোৰৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে আৰু অসমৰ নিউজ চেনেল কেইটাৰ কথাও মই জানো আৰু গাইজ এই নিউজটো মই জনাত এটা নিউজ চেনেলে কভাৰ কৰিছে আছামিজ নিউজ 18 আছাম নৰ্থ ইষ্ট সেই চেনেলটোৱে কভাৰ কৰিছে তাৰ বাহিৰে বেলেগ অসমীয়া নিউজ চেনেলে হওক বা ইউটিউবাৰ কোনোৱে এই নিউজটো কভাৰ কৰা নাই তো মই আজি মালদ্বীপছ এণ্ড লাক্ষাদ্বীপৰ ওপৰত কথা পাতিম ডিটেইল নকওঁ আপোনালোকক কাৰণ যিসকলে এইবোৰৰ ওপৰত ইণ্টাৰেষ্ট আছে পলিটিকেল বস্তুৰ ওপৰত হওক বা ছ'চিয়েল ইছ্যুৰ ওপৰত যিসকলে ইণ্টাৰেষ্ট আছে সেইসকলে নিশ্চয়কৈ এই টপিকছবোৰৰ কথা গমেই পাইছে বা এই কণ্ট্ৰভাৰ্চিৰ কথা গমেই পাইছে আপোনালোকে চ' ডিটেইলতো আপোনালোকেও ভিডিঅ' চাইছে নিশ্চয়কৈ গতিকে যিসকলে চোৱা নাই মই ডেছক্ৰিপশ্যনত দুটামান ভিডিঅ' দিম যিকেইটা ডাঙৰ ডাঙৰ ইউটিউবাৰে আপলোড কৰা হয় চ' সেইসকল তাতে ধুনীয়াকৈ ডিটেইল আছে হিন্দীত তো আপোনালোকে চাব পাৰিব যদি সেইবোৰৰ ওপৰত ডিটেইল জানিব খোজে কিন্তু মই ডিটেইল নকওঁ কাৰণ ডিটেইল ক'লে আপোনালোক ব'ৰ হৈ যায় আৰু তাৰ লগতে ভিডিঅ'টো বহুত দীঘল হ'ব আৰু বহুত এনালাইচিছ কৰাৰ প্ৰয়োজন হ'ব মোৰ চ' মই ইমান এনালাইচিছ কৰা নাই চ' নৰ্মেলি আপোনালোকক মোৰ অপিনিয়ন এণ্ড ওপৰে আপোনালোক কথাখিনি কওঁ চ' মালদ্বীপছ এণ্ড লাক্ষাদ্বীপৰ কণ্ট্ৰভাৰ্চি আৰম্ভ হৈছিল যেতিয়া নৰেন্দ্ৰ মোদী লাক্ষাদ্বীপত গৈছিল তো লাক্ষাদ্বীপত যাই কিনে দুটামান ফটো পষ্ট কৰিছিল চ' ফটো পষ্ট কৰাৰ পাছত মালদ্বীপছৰ কথা তেওঁ মানে উদ্দেশ্যি কোৱাও নাই একো মানে এটা ৱৰ্ডো নাছিল তাতে সেই পষ্টটোত চ' সেই ছ'চিয়েল মিডিয়া পষ্টটো দিয়াৰ পাছত মালদ্বীপছৰ দুটামান পলিটিচিয়ানে বিভিন্ন ধৰণৰ বেয়া কমেণ্ট কৰিবলৈ ল'লে মানে ইজৰাইলৰ পপিত এনেকৈ বহুত কিবা কিবি ক'লে চ' তাৰ ফলত এটা কণ্ট্ৰভাৰ্চি চালু হৈ গ'ল বয়কট মালদ্বীপছ আৰু বয়কট মালদ্বীপছটো এটা মই ভাল কণ্ট্ৰভাৰ্চি বুলিয়ে ক'ম কাৰণ যিহেতু নৰেন্দ্ৰ মোদীজীয়ে একো কথা কোৱা নাই মানে এটা মালদ্বীপছৰ ৱৰ্ডটো লোৱা নাই তাৰ পাছতো মানে তেওঁলোকে কিয় জেলেছ হ'ল মই গম নাপালোঁ এইটো কথা মই নহয় কোনোৱে গম পোৱা নাই চ' এইটো এটা জেলেছিয়াছ বুলিয়ে ক'ব পাৰি চ' এতিয়ালৈকে মই যিখিনি কথা ক'লোঁ বহুত মানুহে বুজিয়ে পোৱা নাই চাগে চ' মই চিম্পুল এতিয়া আপোনালোকক কথাখিনি কওঁ চ' গতিকে এতিয়া কি হৈছে মালদ্বীপছত বহুত মানুহ যায় মালদ্বীপছ আছে ভাৰতৰ বাহিৰত চ' আপোনালোকে জানো ভাৰতৰ তলৰ ফালে যে এইখিনি ঠাই আছে এইখিনি হৈছে মালদ্বীপছ এণ্ড আমি যেতিয়া ভাৰতৰ মেপখন আঁকো আমি বহুত এনেকুৱা এটা ডাঙৰ ভুল কৰিলোঁ সেইটো ভুলটো আপোনালোকক আজি মই কওঁ যে আমি ভাৰতৰ মেপখন যদি ক'ৰবাত মানে এক্সামতে আহি যাব ক'ৰবাত আহি আমি আঁকাৰ পাছত আমি কি কৰোঁ শ্ৰীলংকাখনো ভাৰতৰ লগত এড কৰি দিওঁ চ' এইটো বাৰু ঠিকেই আছে শ্ৰীলংকাখন বাৰু এড কৰিলে কিন্তু আমি লাক্ষাদ্বীপ এণ্ড এই যিটো পুডুচেৰী লাক্ষাদ্বীপ বা আমি আন্দামান নিকোবৰ দ্বীপপুঞ্জ সেইবোৰ আমি এডে নকৰোঁ মানে সেইবোৰ নাকোঁ আপুনি ভাবকচোন আমি ভাৰতত আছোঁ আমি ভাৰতৰ মেপখনো আঁকিলোঁ আঁকাৰ পিছত আমি ভাৰতৰ ৰাজ্যবোৰে অঁকা নাই আমি বেলেগ এখন দেশ ভাৰতৰ লগত জইন কৰি দিলোঁ মানে শ্ৰীলংকাটো ভাৰতৰ নহয় তো আমি শ্ৰীলংকাকে আঁকি দিলোঁ কিন্তু আমি লাক্ষাদ্বীপ এণ্ড আন্দামান নিকোবৰ দ্বীপপুঞ্জ সেইবোৰ নাকোঁ কি আমি মানে এইটো মই বেলেগক কোৱা নাই মই নিজেও সেইটো ভুল কৰোঁ বা সকলোৱে কৰে চ' আজিৰ পৰা আপোনালোকে এটা সেই ভুলটো মানে নকৰোঁ বুলি ভাবকচোন আমি বেলেগ শ্ৰীলংকাখন নাকোঁ তাৰ লগতে আমি আন্দামান নিকোবৰ দ্বীপপুঞ্জ হওক বা লাক্ষাদ্বীপ আঁকোঁ কাৰণ সেইবোৰ আমি ভাৰতৰ হিস্সা ভাৰতৰ আমাৰ এখন ৰাজ্য হয় বাহিৰত আছে সেইকাৰণে আমি নাকোঁ কিন্তু আঁকিব লাগে চ' অলপ বাহিৰত গ'ল কথাখিনিৰ পৰা চ' যিয়ে নহওক চ' এতিয়া কথাটো হৈছে যে ভাৰতৰ মানে মানুহ হয় আমি যদি বেলেগ দেশত ফুৰিব যাওঁ চ' তাৰ ফলত বেলেগ দেশৰে লাভ হয় আৰু সেইবোৰ ঠাই এতিয়া ঘূৰাৰ পৰিৱৰ্তে আমি যদি নিজৰ দেশৰ ঠাই ঘূৰোঁ যেনেকৈ ধৰক লাক্ষাদ্বীপ আমি যাওঁ সেইটো এটা ভাল কথা হয় এতিয়া লাক্ষাদ্বীপত বহুত সুবিধা নাথাকে কিন্তু নিশ্চয়কৈ এইকেইটা দিনত আহিবলগীয়া দিনকেইটাত চৰকাৰে সেইবোৰ ভাল সুবিধা এটা দিয়াৰ পাছত আমি তাতে যাবলৈ এটা ভাল চান্স এটা পাম ভাল এটা পৰিৱেশ পাম সেই বুলি ভাবোঁ যে কৰিব নিশ্চয়কৈ যিহেতু এতিয়া আপোনালোকে জানিব প্ৰধানমন্ত্ৰীয়ে লাক্ষাদ্বীপত বহুত ইনভেষ্ট কৰিছে মানে তাৰে ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰিব পৰ্যটকৰ কাৰণে এটা ভাল ঠাই গঢ়ি তুলিব চ' এতিয়া আমি বেলেগ নকওঁ যিহেতু কণ্ট্ৰভাৰ্চি চলি আছে আৰু আমি নিজৰ সদায় দেশৰ লগত থাকিব লাগিব বেলেগ দেশৰ লগত নহয় গতিকে মালদ্বীপছ আমি বয়কট কৰিব লাগে মোৰ অপিনিয়ন আৰু নিশ্চয়কৈ আমি লাক্ষাদ্বীপত যাব লাগে চ' ভিডিঅ'টো আৰু বহুত দীঘল নকৰোঁ যদি আপুনি ডিটেইলত জানিব খোজে ইয়াৰ ওপৰত কেনেদৰে এই কণ্ট্ৰভাৰ্চিটো চালু হৈছিল বা এই লাক্ষাদ্বীপ এণ্ড মালদ্বীপছৰ ৰিলেশ্যন আগতে ইমান ভাল আছিল এতিয়া কেনেকৈ বেয়া হ'ল সকলোখিনি আমি জানিব খুজিলে ডেছক্ৰিপশ্যনত ধুনীয়া ভিডিঅ' কেইটা মই লিংক দিম যাই কিনে আমি চাব পাৰিব এটা নহয় 3-4টা দিম আপুনি যাই কিনে চাওক এণ্ড আপুনি ডিটেইলত যদি গম পাব খোজে সেইটো ভিডিঅ' চাওক এণ্ড আপুনি এজ এ আছামিজ অডিয়েঞ্চ হিচাপে এইবোৰ কথাৰ ওপৰত গুৰুত্ব দিয়া উচিত মই এতিয়া অসমীয়া মিডিয়ামত মানে এনেকুৱা এইটো টপিকৰ ভিডিঅ' দেখাই পোৱা নাই চ' গতিকে মই ষ্টাৰ্ট কৰিলোঁ এণ্ড
চাই লওঁ নেক্সট আনিব মানে অসমীয়া ইউটিউবাৰেও এইটো ভিডিঅ' দিব বা অসমীয়া নিউজৰ দিব কিন্তু বহুত দেৰিকৈ দিব কিন্তু ইমান দেৰিলৈকেতো কণ্ট্ৰভাৰ্চি খতমে হৈ যাব ন গতিকে এতিয়াই দিয়াটো উচিত আছিল গতিকে ভিডিঅ'টো বহুত দীঘল নকৰোঁ বাকী আপোনালোকে যদি ডিটেইল জানিব খোজে কমেণ্ট কৰি ক'ব নিশ্চয়কৈ যদি মোৰ পৰা জানিব খোজে মই নিশ্চয়কৈ লৈ আহিম কিন্তু যদি মই ডেছক্ৰিপশ্যন দিছোঁ সেইকেইটা আপুনি চেক কৰি লওক বাকী নেক্সট এটা ভিডিঅ' লগাম টিল দেন টেক কেয়াৰ বাই বাই এনজয় এখন